চুলি সৰা সমস্যা, যিটো আজিকালি বহুতেই কমন হৈ গৈছে আৰু প্ৰায় সকলো মানুহৰেই হোৱা দেখা যায়। লাগিলে সেয়া ল'ৰাই হওক বা ছোৱালীয়েই হওক, ল'ৰাসকলৰ বাবেতো এইটো বহুতেই ডাঙৰ সমস্যা, কাৰণ তেওঁলোকৰ চুলি সৰাৰ পিছত তেওঁলোকে যত্নও নলয় আৰু তেওঁলোকৰ চুলি সৰি প্ৰায় তালুটো ওলোৱাৰ নিচিনাই হৈ যায়। ছোৱালীসকলৰ বাবেও এইটো বহুতেই ডাঙৰ কথা, কাৰণ তেওঁলোকৰ চুলি সৰি প্ৰায় ক্ষীণ হৈ পৰে, ফলত তেওঁলোকে চুলি কাটিবলগীয়া অৱস্থা হৈ পৰে। চুলিখিনি ছোৱালীসকলৰ বহুতেই প্ৰিয় হয়। গতিকে আজিৰ এই ভিডিঅ'টোত আমি এই সমস্যাটোৰ 100% সমাধান চাম। কাৰণ বেছিভাগ কি হয়, আমি কিছুমান কথা জানো বা শুনো আৰু কিছুমান ভিডিঅ' চাই পেলাই কিছুমান বস্তু আমি মূৰত এপ্লাই কৰোঁ, কিন্তু আমাৰ সমাধান হৈ নাহে, আমাৰ চুলি সৰা সমস্যাটো কমি নাহে আৰু আমি দ্বিতীয় এটা ভিডিঅ' চাব লগা হয় বা আমি আন এটা উপায় বিচাৰিবলগীয়া হয়। সেয়ে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আপোনালোকে 100% সমাধান নিশ্চয় পাব। বন্ধুসকল, প্ৰথমতে আমি এইটো জানিব লাগিব যে আমাৰ চুলি সৰা সমস্যাটো কিয় আৰম্ভ হৈছে। কাৰণ কেতিয়াবা আমাৰ শৰীৰত কিছুমান ভিটামিনৰ অভাৱ হোৱাৰ পিছতো আৰু কেতিয়াবা আমাৰ শৰীৰত কিছুমান বেমাৰ থকাৰ পিছতো আমাৰ চুলি সৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়, কাৰণ এইবোৰৰ ডাইৰেক্ট এফেক্ট আমাৰ চুলি বা মূৰৰ ওপৰত পৰে। সেইকাৰণে যদি আপোনালোকৰ চুলি সৰা সমস্যা বাৰে বাৰে হৈ আছে বা ঠিক হৈ অহা নাই বা বেছি হৈ আছে, গতিকে আপোনালোকে মূৰত কিবা লগোৱাৰ উপৰিও কিবা নিশ্চয় খাব লাগিব, তেতিয়াহে আপোনালোকৰ চুলি সৰা সমস্যাটো সমাধান সম্পূৰ্ণৰূপে হৈ পৰিব। বন্ধুসকল, চুলি সৰা যিটো সমস্যা তাৰ মূল কাৰণ, একচুৱেলি মেইন কাৰণটো সাধাৰণতে আইৰণেই হয়। আইৰণৰ অভাৱ, নতুবা শৰীৰত কিছুমান ভিটামিনৰ অভাৱ হ'ব পাৰে। সেয়েহে আপোনালোকৰ যদি চুলি সৰা সমস্যাটো বেছি হৈ আছে, তেতিয়াহ'লে আপোনালোকে চুলিত কিবা ব্যৱহাৰ কৰাৰ লগতে এটা আইৰণৰ ঔষধ নিশ্চয় খাবলৈ লওক। লগতে আপোনালোকে এটা মাল্টিভিটামিনৰ টেবলেট বা ঔষধ নিশ্চয় খাওক। ফলত আপোনালোকৰ চুলি সৰা সমস্যাটো সম্পূৰ্ণৰূপে সমাধান হোৱাত সহায় হ'ব। বন্ধুসকল, এই ভিডিঅ'টোত যিমানখিনি সমাধান কোৱা হ'ব, এই সকলোখিনি ল'ৰা আৰু ছোৱালী দুয়োজনে খাব বা ব্যৱহাৰ কৰিব পাৰিব। আজিকালি সমস্যা হৈছে কি, চাৰিওফালে প্ৰদূষণ, ধূলি বালি, লগতে আমি চুলিত যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ, এই সকলোতে বহুতেই কেমিকেলছ পোৱা যায়। গতিকে আপোনালোকে যিমান পাৰে সিমান নিজৰ চুলিখিনিক ঘৰুৱা বা নেচাৰেল বস্তুৰেই চুলিখিনিৰ যত্ন ল'বলৈ চেষ্টা কৰক। এতিয়া এটা ডাঙৰ ভুলৰ কথা ক'ম, যিটো আমি সাধাৰণতে প্ৰায়েই কৰোঁ। এইটো হৈছে, আমাৰ যেতিয়াই চুলি সৰা সমস্যা হয়, আমি বিভিন্ন ধৰণৰ চেম্পু ইউজ কৰিবলৈ লওঁ। এটা যদি ভাল নহয়, আন এটা চেম্পু ইউজ কৰিবলৈ লওঁ। আন এটাৰ পৰা ভাল ফল নাপালে আন এটা চেম্পু ইউজ কৰিব লওঁ। এনেকুৱা ভুল আপোনালোকে নকৰিব, কাৰণ বাৰে বাৰে চেম্পু যিটো সলাই থকা আমাৰ স্বভাৱ, এইটো একদমেই ভাল নহয়। আৰু চেম্পুৰ পৰা আপোনালোকে একো সমাধান আচলতে নাপায়। চেম্পুটো চুলি ধোৱাৰ বাবেহে হয়, এইটো মানে চুলি সৰাৰ সমস্যাৰ সমাধানৰ বাবে নহয়। গতিকে যেতিয়া আমি এটা চেম্পু বছৰৰ পৰা বছৰ ইউজ কৰি থাকোঁ, তাৰ ভাল ফল পাই থাকোঁ বা সেইটো চেম্পু আমাৰ চুলিত শ্বুট কৰে, তেতিয়াহ'লে সেই চেম্পুটোৱে ইউজ কৰক। তাক সলাই পেলাই বেলেগ চেম্পু ইউজ কৰিলে আপোনালোকৰ চুলি সৰা বা চুলিৰ অন্য সমস্যাও হ'ব পাৰে। যদি আপোনালোকৰ মাজতে লক্ষ্য কৰক, যদি আপোনালোকৰ মাজতে বেলেগ চেম্পু ইউজ কৰাৰ ফলত কিছুমান সমস্যা হৈছে, তেতিয়াহ'লে আগতে যিটো ইউজ কৰিছিলে সেইটোৱেই ইউজ কৰক, বেছি চেম্পু বদলাই নাথাকিব। দ্বিতীয়টো আমাৰ বেয়া অভ্যাস হৈছে, আমি মূৰ ধুই পেলাই ক'ৰবাত গুচি যাওঁ, ভালকৈ চুলিখিনি শুকুৱালৈ বাট নাচাওঁ। আচলতে আমি মূৰ ধুই চুলিখিনি নুশুকুৱাকৈ ক'ৰবাত গুচি যাব নালাগে। ইয়াৰ ফলত আমাৰ চুলিত তাৰমানে বাহিৰৰ যিখিনি বতাহৰ লগত ধূলি বালি আহে, এইখিনি গোটেইখিনি লাগি যায়। তেনেকৈ আপোনালোকে চুলিখিনি নুশুকুৱাকৈ থৈ নিদিব। চুলিখিনি শুকুৱাওক, শুকুৱাৰ পিছত আপোনালোকে ক'ৰবাত যাওক, যাতে আপোনালোকৰ চুলিত ধূলি মাকতি নালাগে। আৰু চুলি নুশুকুৱাৰ ফলতো বহুতৰ মানে গুৰিটো কোমল হৈ পৰে আৰু চুলি সৰাৰ সমস্যা হয়। গতিকে আপোনালোকে এইটো ধ্যান দিয়ক। লগতে আপোনালোকে চুলি শুকাবলৈ বেছি হেয়াৰ ড্ৰায়াৰো ব্যৱহাৰ নকৰিব। কেতিয়াবা প্ৰয়োজন হ'লে ব্যৱহাৰ কৰাটো বেলেগ কথা, কিন্তু সঘনাই হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাৰ ফলতো চুলি সৰাৰ সমস্যা হয়। ইয়াৰ পিছত আন এটা আমি ভুল কৰোঁ যে আমি মূৰত তেল লগাওঁ, তেল লগাই পেলাই আমি 2-3 দিন থৈ দিওঁ। তেনেকুৱাও নকৰিব, কাৰণ কেতিয়াবা কিছুমান মানে তেল লগাইও বাহিৰত গুচি যায়, তেনেকুৱাও নকৰিব। তেল লগাই আপোনালোকে থৈ দিলে একো মানে ভাল ৰিজাল্ট পোৱা নাযায়। তেলটো আপোনালোকে ৰাতি লগাব আৰু পিছদিনাখন ৰাতিপুৱা ধুই দিব। তেল লগাই থ'লে কি হয়, ধূলি বালি আহি আপোনাৰ মূৰত আকৌ লাগিহে যাব বেছিকৈ, ফলত চুলি সৰা সমস্যাহে হ'ব পাৰে।
গতিকে আপোনালোকে তেল লগাই পিছদিনাখন মূৰটো ধুই দিব, এনেকৈ থৈ নিদিব। আন এটা ভুল হৈছে আমি ঠাণ্ডা দিন পৰিলে কিছুমানে চুলিত গৰম পানীৰ ব্যৱহাৰ কৰোঁ, তেনেকুৱাও নকৰিব। চুলিত গৰম পানী ব্যৱহাৰ কৰিলে চুলিটো ড্ৰাই হৈ যায় আৰু চুলি সৰাৰ সমস্যা হ'ব পাৰে। লগতে কিছুমানে কি কৰে মূৰটো সদায় ধুই, তেনেকুৱাও নকৰিব। মূৰটো আপোনালোকে সপ্তাহত 2 বা 3 দিনেই ধুব, তাতকৈ বেছি নুধুব। ইয়াৰ পিছত হৈছে আমি বহুতেই শাক পাচলি নাখাওঁ। শাক পাচলি আমাৰ শৰীৰৰ লগত আমাৰ চুলিৰ বাবেও বহুতেই প্ৰয়োজনীয়। ইয়াৰ পিছত হৈছে আমি বহুতেই তাৰমানে চুলি সৰা দেখিলে কিছুমান তেল লগাবলৈ আৰম্ভ কৰোঁ। কোনোবাই কিবা তেল এটাৰ কথা কৈছে, আমি সেইটো লগাবলৈ আৰম্ভ কৰিলোঁ। সেইটো ভাল নহ'ল, তেতিয়াহ'লে আন এজনে কিবা এটা কৈছে তেল লগাব, সেইটো লগাবলৈ আৰম্ভ কৰিলোঁ। এনেকুৱা আপোনালোকে একেবাৰে নকৰিব, কাৰণ বিভিন্ন তেলত বিভিন্ন ধৰণৰ কেমিকেলছ থাকে। বাৰে বাৰে বদলাই থাকিলে ই আমাৰ চুলিত এফেক্টহে কৰে। গতিকে আপোনালোকে যিমান পাৰে নাৰিকলৰ তেল ব্যৱহাৰ কৰিবলৈ লওক। শুদ্ধ নাৰিকলৰ তেল ই বহুতেই ভাল আৰু বহুতেই উপকাৰী হয়। আৰু যদি আপোনালোকক একো তেলেই শ্বুট কৰা নাই, লগাই আপোনালোকে ভাল ৰিজাল্ট পোৱা নাই, তেতিয়াহ'লে আমি এটা তেলক সদায় এভইড কৰোঁ, সেইটো হৈছে মিঠাতেল। খাটি সৰিয়হৰ মিঠাতেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, ই বহুতেই ভাল। আগৰ দিনতো খাটি সৰিয়হৰ তেলেই মানুহে ব্যৱহাৰ কৰিছিলে আৰু তেওঁলোকৰ এনেকুৱা সমস্যাবোৰ কম হৈছিল সাধাৰণতে। গতিকে আপোনালোকে খাটি সৰিয়হৰ তেল মূৰত লগাব পাৰে। ইয়াৰ বহুতেই গুণ আছে আৰু ই আমাৰ চুলিৰ বাবেও বহুতেই ভাল। ই চুলি ক'লা কৰাৰ লগতে চুলি সৰাও বন্ধ কৰে, বহুতেই ভাল। মুঠতে আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। লগতে আৰু এটা কথা ক'ব খুজিম বন্ধুসকল যে ভিটামিন ইৰ ফলতো চুলি সৰা সমস্যা হোৱা দেখা যায়। ফলত আপোনালোকে ভিটামিন ইৰ টেবলেট ল'ব পাৰে, আৰু যদি আপোনালোকে ভিটামিন ইৰ টেবলেট চুলিত লগাব খোজে সেইটো কৰিব পাৰে। ই বহুতে আঠা ধৰণৰ হয়, গতিকে আপোনালোকে এচামুচ নাৰিকল তেলত এই টেবলেটটো মিহলাই লওক, তাৰপিছত চুলিৰ গুৰিত লগাই দিয়ক। তেতিয়াহ'লে বন্ধুসকল, মই এতিয়ালৈকে আপোনালোকক কি আমি সাৱধানতা ল'ব লাগে, কি খাব লাগে, এইখিনি বিষয়ে ক'লোঁ। এইখিনি যদি আপোনালোকে ফ'ল' কৰে, ভালকৈ এপ্লাই কৰে, তেতিয়াহ'লে আপোনালোকে 100% ভাল ৰিজাল্ট এটা পাব। এতিয়া জানো আহক কিছুমান ঘৰুৱা উপায়, যিটো বহুতেই ভাল আৰু বহুতেই এফেক্টিভ হয়। আপোনালোকে ইয়াৰ পৰা বহুত ভাল ৰিজাল্ট পাব। ইয়াৰে প্ৰথমটো হৈছে পিঁয়াজ। পিঁয়াজৰ বিষয়ে হয়তো বহুতে জানিব পাৰে, ই চুলিৰ বাবে বহুতেই ভাল। আপোনালোকে এটা পিঁয়াজ লওক, ইয়াৰ ৰস উলিয়াই লওক। ৰস উলিয়াই পেলাই এই ৰস চুলিত সানি দিয়ক। সানি পেলাই মূৰটো এঘণ্টামান তেনেকৈ থৈ দিব। থোৱাৰ পিছত এঘণ্টাৰ পিছত আপোনালোকে মূৰটো ধুই দিয়ক। আপোনালোকৰ চুলি সৰা বন্ধ হ'ব, নতুন চুলি আহিব। এনেকুৱা আপোনালোকে প্ৰায় এমাহ কৰি চাওক। সপ্তাহত 2 বাৰ আপোনালোকে কৰিবলৈ লওক আৰু এমাহ কৰি চাওক। আপোনালোকৰ চুলি সৰা কমিব আৰু চুলি নতুনকৈ আহিবলৈ ল'ব। ইয়াৰ লগতে আপোনালোকে গোল নেমু কাটি লওক, কাটি তাৰ ৰস ওলাই লওক। সেই ৰসত অলপ পানী মিহলাই পেলাই সেই পানীখিনি যেতিয়া চুলিখিনি ধুই শেষ হ'ব, সেই পানীখিনি চুলিত লগাই দিয়ক। আপোনালোকে যেতিয়া মূৰ ধুই তেতিয়া এইটো এপ্লাই কৰক। আপোনালোকৰ চুলিখিনি বহুতেই ভাল হ'ব। ইয়াৰ পিছৰ ৰেমেডিটো হৈছে মিঠি গুটি। মিঠি গুটি বহুত বেমাৰৰ বাবেই ভাল। ই বহুত বেমাৰ ভাল কৰে, বহুত মানুহে ইয়াক গ্ৰহণ কৰে, ইয়াক খায়। লগতে ই চুলিৰ বাবেও অতিকৈ ভাল। এতিয়া জানো মিঠি গুটিটো কেনেকৈ ব্যৱহাৰ কৰিব। আপোনালোকে 1.5 গ্লাছ পানী লওক। 1.5 গ্লাছ পানী এটা চচপেনত উতলিব দিয়ক। তাত 1.5 চামুচ মিঠি দানা বা মিঠি গুটি দি দিয়ক। পানীখিনি উতলিব দিয়ক আৰু যেতিয়ালৈ পানীখিনি আধা গ্লাছ বা 1 কাপ হৈ নাযায় তেতিয়ালৈ উতলিব দিব। দেখিব যে পানীখিনি আপোনালোকৰ হালধীয়া ৰঙৰ হৈ পৰিছে। পানীখিনি আপোনালোকে চেকি লওক। চেকি পেলাই আপোনালোকে যেতিয়াই মূৰ ধোৱাৰ পিছত এই পানীখিনি চুলিত লগাই দিয়ক বা চুলিত ঢালি দিয়ক। ঢালি দি পেলাই আৰু পানী নাঢালিব, চুলিখিনি এনেকৈ থাকিবলৈ দিয়ক। এইটো বহুতেই ভাল ৰেমেডি হয়, বহুতেই ভাল ৰিজাল্ট পাব ইয়াৰ পৰা। আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব পাৰে। ইয়াৰ পিছৰ উপায়টো হৈছে বজাৰত এটা সৰু গুটি পোৱা যায়, যিটো ফ্লেক্স চিড বুলি কোৱা হয়। আপোনালোকে মাৰ্কেটত এইটো এভেইলেবল হৈ যায়, যিকোনো গ্ল'চাৰী দোকানত পাই যাব। এই ফ্লেক্স চিডটো চুলিৰ কাৰণে বহুতেই ভাল। এই ফ্লেক্স চিডটো আপোনালোকে 4 বা 5 চামুচ ল'ব, লৈ পানীত উতলিব দিব। এটা চচপেনত পানী লৈ পেলাই পানীত উতলিব দিয়ক। পানীখিনি যেতিয়া উতলিব আৰু কমি আহিব, দেখিব যে অকণমান বিজলুৱা ধৰণৰ দেখিবলৈ পাব, বিজলুৱা ধৰণৰ হৈ পৰে। আপোনালোকে এইটো উতলাৰ পিছত নমাই থওক। এইটো নমাই থৈ চেকি ল'ব পানীখিনি। লগতে আপোনালোকে ইয়াতে আমলখিৰ ৰস 2 চামুচ এড কৰক। এড কৰি পেলাই এইখিনি মিহলাই লওক।
এই মিশ্ৰণটো আপোনালোকে চুলিত লগাই লওক। চুলিত লগাই পেলাই 10 বা 15 মিনিট এনেকৈ থৈ দিব। থৈ দিয়াৰ পিছত চুলিখিনি ধুই দিয়ক। আপোনালোকে দেখিব যে চুলিখিনি অতি কম দিনৰ ভিতৰতেই চুলি সৰা বন্ধ হৈছে। আপোনালোকে বহুতেই ভাল ৰিজাল্ট পাব। এইটো বহুতেই ভাল ৰেমেডি হয়। আপোনালোকে ইউজ কৰি চাওক, নিশ্চয় ভাল ৰিজাল্ট পাব। বন্ধুসকল, এই তিনিটা ৰেমেডিয়ে বহুতেই ভাল। আপোনালোকে বহুত ভাল ইয়াৰ ৰিজাল্ট পাব। আপোনালোকে নিশ্চয় এপ্লাই কৰক। আৰু আপোনালোকক প্ৰথমতেই মই কৈছোঁ যে আপোনালোকে যিকোনো এপ্লাই কৰাৰ লগত আইৰণৰ আৰু মাল্টিভিটামিনৰ ঔষধ নিশ্চয় খাওক। তেতিয়াহে আপোনালোকে 100% ৰিজাল্ট পাব। আৰু যদি আপোনালোকৰ অন্য কিবা সমস্যা চুলিত হৈছে, তেতিয়াহ'লে আপোনালোকে এজন ডাৰ্মেটলজিষ্টক নিশ্চয় দেখাওক। কাৰণ কিছুমান সমস্যা, কিছুমান বেমাৰৰ ফলৰ পৰাও হয়। গতিকে আপোনালোকে ন'টিচ কৰিছে যে আপোনালোকৰ কিবা বেলেগ ধৰণৰ সমস্যা হৈছে, তেতিয়াহ'লে আপোনালোকে এজন ডাৰ্মেটলজিষ্টক নিশ্চয় লগ কৰক। এই কথাটো ইগন'ৰ নকৰিব। তেতিয়াহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান। আৰু এতিয়ালৈ যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে বেল আইকনটো টিপি অল ন'টিফিকেশ্যন কৰি লওক।